আজি চিকেন গ্ৰেভি বনাই আছোঁ তো আপোনালোকক ৰেচিপিটো শ্বেয়াৰ কৰোঁ বহুত সোনকালে তো অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ ভাল পালে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰিব ফ্ৰেণ্ডছ প্ৰথমে এয়া চিকেনখিনি এনেদৰে হালধি নিমখ সানি পিঁয়াজ নহৰু আৰু জলকীয়াৰ গুড়া প্ৰথমে এয়া তেলত দিলোঁ আদা নহৰু চাওক আৰু পিঁয়াজখিনিও দি দিলোঁ এইখিনিতো আপোনালোকে জানেই আৰু তেজপাত কেইটামান দিছোঁ কাৰণ সোৱাদটোৱে বেলেগ হৈ যাব আৰু এতিয়া এয়া চিকেনখিনি ইয়াতে দি দিছোঁ এইখিনি প্ৰথমে আমি ভাজি ল'ম ফ্ৰেণ্ডছ আলুখিনি অলপমান বইল কৰি লৈছিলোঁ আমি এয়া চাওক এইখিনি ভাজিব এতিয়া পৰিমাণ অনুযায়ী নিমখ হালধি এনেদৰে এয়া ৰেড চিলি দিলোঁ আমি চাওক আৰু ধনিয়া পাউডাৰ যিমান মছলা আছে চব দি দিব চিকেন আৰু গৰম মছলা এতিয়া জলকীয়া দিছোঁ পৰিমাণ অনুযায়ী বেছিকৈ খাওঁ কাৰণে অলপ বেছিয়ে দিছোঁ আৰু এয়া চাওক ফ্ৰেণ্ডছ কি ধুনীয়া কালাৰ হৈছে এয়া আৰু এতিয়া পানী অলপমান দি দিছোঁ গ্ৰেভি কৰিবৰ কাৰণে এইখিনি এয়া চাওক গ্ৰেভি হৈছে আৰু লাষ্টত গৰম মছলা গোটা গৰম মছলা অলপ দিব ফ্ৰেণ্ডছ ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰিব নতুনকৈ আহিলে